Hello everyone, নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আজি হৈছে স্বাধীনতা দিৱস আজিৰ দিনটোতে 1947 চনত আমাৰ দেশ স্বাধীন হৈছিল সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা যাচিলো আজি গোটেই ভাৰতবৰ্ষখনতে স্বাধীনতা দিৱস পালন কৰিছে এয়া আমাৰ স্কুলতো স্বাধীনতা দিৱস পালন কৰা হৈছে যদি মোৰ চেনেললৈ নতুনকৈ কোনোবা আহিছে তেন্তে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এয়া ছাত্ৰ-ছাত্ৰীৰ বাবে খোৱাৰ আয়োজন কৰা হৈছে এনেদৰে আমি সৰুতেও স্কুলত বুট খাইছিলোঁ নহয় জানো এয়া ছাত্ৰ-ছাত্ৰীক খাবলৈ দিয়া হৈছে এয়া আজি আমাৰ স্কুলৰ আটাইতকৈ কণমানি আলহী এয়া চাহ আয়োজন কৰা হৈছে গেষ্টসকলৰ বাবে এয়া আজৰি হৈ স্কুলৰ পৰা ওলালো ওচৰতে স্বাধীনতা দিৱস পালন কৰিছিলে নিমন্ত্ৰণ দি থৈ গৈছিল তাকে ভাবিলো তাৰ পৰা গৈ আহো এয়া পালোহি এতিয়া আমি ইয়াৰ পৰা ওলাই সিধা কিমিন গলো এয়া ডিজু টি ষ্টেটৰ ফেক্টৰী হয় আজিলৈ আহো বাই বাই ভিডিঅ'টি যদি চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট কৰি দিব